নমস্কাৰ, আজি 8 আগষ্ট জনাইছোঁ 8 আগষ্টৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এতিয়া জনাইছোঁ 8 আগষ্টৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। নিযুত মইনা আঁচনিৰ পৰা বানপানীত ক্ষতিগ্ৰস্তলৈকে মুখ্যমন্ত্ৰীৰ হাতটা ডাঙৰ ঘোষণা। আজিৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। শীঘ্ৰেই বানত ক্ষতিগ্ৰস্ত হৈ লাভ কৰিব ক্ষতিপূৰণ। বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দুসকললৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 10 অক্টোবৰত নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰাসকলে পাব 10,000 টকা। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। দ্বিতীয় বৰ্ষত উত্তীৰ্ণ হ'লে পাব এই টকা। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছোঁ। স্নাতকত নামভৰ্তি কৰা ছাত্ৰীসকলে পাব 12,500 টকা। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছোঁ। বিশ্ববিদ্যালয়ত পঢ়িলে 2,500 টকাকৈ পাব প্ৰতিমাহে, এইবুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ফেচবুক লাইভ যোগে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বান সমস্যাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। শীঘ্ৰেই বানত ক্ষতিগ্ৰস্ত হৈ লাভ কৰিব ক্ষতিপূৰণ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ বিভিন্ন প্ৰান্তত হিন্দুৰ লগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। মন্দিৰ গৰদুৱাৰ ধ্বংস কৰিছে দুষ্কৃতিকাৰীয়ে। হিন্দুসকলৰ ওপৰত হৈছে ভয়ংকৰ আক্ৰমণ। মেহেৰপুৰত থকা ইস্কন মন্দিৰত চলিছিল আক্ৰমণ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। বৰ্তমান সময়ত আত্মগোপন কৰিবলগীয়া হৈছে ইস্কন মন্দিৰৰ কৰ্মকৰ্তাই। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ আপোনালোকক জনাইছোঁ। লাইভত বাংলাদেশৰ মেহেৰপুৰৰ পৰা এই কথা বৰ্ণনা কৰিছে সুমন মুকুন্দ দাসে। বাংলাদেশৰ বিভিন্ন প্ৰান্তত হিন্দুৰ লগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছোঁ যে মন্দিৰ গৰদুৱাৰ ধ্বংস কৰিছে দুষ্কৃতিকাৰীয়ে। জনাইছোঁ আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আন এটা বিগ ব্ৰেকিং নিউজ। ৰে'নক লৈ আহিছে এটা বিশেষ খবৰ। ব্যৱসায় কৰিবলৈ আপোনাক ৰে'নৰ প্ৰয়োজন হৈছে নেকি? আজিয়ে সুবিধা লওক কেন্দ্ৰীয় চৰকাৰৰ 5খনকৈ আঁচনিৰ। আবেদন কৰাৰ কেইটামান ঘণ্টাৰ পিছতে আপুনি লাভ কৰিব ৰে'ন। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছোঁ। এই আঁচনিৰ অধীনত মহিলাৰ বাবে আছে বিশেষ ৰেহাই। মহিলাসকলে লাভ কৰিব বিশেষ ৰেহাই। মহিলাসকলে 3% সুদৰ হাৰতে লাভ কৰিব ৰে'নৰ সুবিধা। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আবেদনকাৰীয়ে 1 ঘণ্টাৰ ভিতৰতে লাভ কৰিব ৰে'নৰ সুবিধা। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰৰ 5খন বৃহৎ আঁচনি মুকলি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে এই বিশেষ সুবিধা। MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ। কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে ৰে'নক লৈ বৃহৎ অফাৰ। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ 49 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ৰে'ন। আপোনাৰ ৰে'নৰ প্ৰয়োজন হৈছে নেকি? তেনেহ'লে এতিয়াই আবেদন কৰক। ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ৰে'ন। এতিয়া জনাইছোঁ আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বিশেষ জাননী। 2 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অসমৰ লগতে উত্তৰ পূবত অৰেঞ্জ এলাৰ্ট। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। আপোনালোকে চাই আছে NS ডেইলি 24/7। ভয়ংকৰ বৰষুণক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। এতিয়া জনাম যে ক'ত ক'ত হ'ব বৰষুণ। ৰাজ্যৰ বহুকেইখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। কোকৰাঝাৰ, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। ধুবুৰী, চিৰাং, বঙাইগাঁও, গোৱালপাৰা জিলাতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বৰপেটা, বজালী, বাক্সা, নলবাৰী জিলাতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এতিয়া জনাইছোঁ আজিৰ পৰৱৰ্তী খবৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ যে আপোনাৰ পৰিয়ালৰ কোনো লোকে ৰেচন কাৰ্ড লাভ কৰা নাই নেকি? যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যই ৰেচন কাৰ্ড লাভ কৰা নাই তেনেহ'লে এতিয়াই আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে। নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত নাম। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ যে আপোনাৰ পৰিয়ালৰ কোনো লোকে এতিয়াও ৰেচন কাৰ্ড পোৱা নাই নেকি? তো তেনেহ'লে আজিয়ে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে। আপুনি যদি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰে তেনেহ'লে কেনেকৈ আবেদন কৰিব সবিশেষ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে নতুন ৰেচন কাৰ্ড কোনে কোনে লাভ কৰিব আৰু কিদৰে কৰিব আবেদন সবিশেষ জনাবলৈ আমি চেষ্টা কৰিম। এই মুহূৰ্তত আপোনালোকক আমি জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে চাই আছে NS ডেইলি 24/7। 2021-2023 আগষ্টৰ ভিতৰত উল্লেখিত পৰ্টেলত পঞ্জীয়নভুক্ত হ'ব লাগিব আবেদনকাৰীৰ নাম। 4 লাখ টকাৰ ভিতৰত বাৰ্ষিক উপাৰ্জন থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব আবেদন। আপোনাৰ সমীপৰ সুলভ মূল্যৰ দোকানত গৈ কৰিব পাৰিব এই আবেদন। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। এতিয়া জনাইছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ। BSNL চিমে আগবঢ়াইছে ভাম্পাৰ অফাৰ। 15 আগষ্টত BSNLৰ ডাঙৰ গেম প্লেন। কেইবাটাও নতুন সুবিধাৰে আহি আছে BSNL। এতিয়াৰে পৰা ঘৰতে বহি লাভ কৰিব BSNL চিম।
সবিশেষ জনাই আছোঁ আপোনালোকক গ্ৰাফিক্সৰ মাধ্যমত যে BSNL আগবঢ়াইছে বাম্পাৰ অফাৰ বিশেষ সেৱা এতিয়াৰে পৰা আৰম্ভ হ'ব BSNL 4G BSNL 5G এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ এতিয়া জনাইছোঁ আজিৰ পৰৱৰ্তী এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ ফেব্ৰুৱাৰী মাহৰ ভিতৰত বন বিভাগ আৰু অসম আৰক্ষীত দিয়া হ'ব নতুন নিযুক্তি প্ৰতি বছৰে নতুন যুৱকক আদৰণি জনাব বন বিভাগত নতুন নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত বন বিভাগ আৰু অসম আৰক্ষীত দিয়া হ'ব নিযুক্তি প্ৰতি বছৰে নতুন যুৱকক আদৰণি জনাব বন বিভাগত এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ অক্টোবৰত আৰম্ভ হ'ব অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া অসম আৰক্ষীক নিযুক্তি দিয়া হ'ব 10 মে'ত সমাপন কৰা হ'ব নতুন নিযুক্তি এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ দেৰগাঁৱত বন সুৰক্ষা বাহিনীৰ দীক্ষান্ত সমাৰোহত ঘোষণা মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ অক্টোবৰত উদ্বোধন কৰা হ'ব দেৰগাঁৱৰ নতুন পুলিচ একাডেমি অসম আৰক্ষী আৰু বন বিভাগত দিয়া হ'ব নতুন নিযুক্তি